Hello everyone, মোৰ চেনেললৈ আপোনালোকক সকলোকে most welcome. আজি হৈছে সানডে. আজি মই আপোনালোকৰ আগত মোৰ এটা বিশেষ চিকেন স্পেশাল ৰেচিপি শেয়াৰ কৰিম. তেন্তে বলক ষ্টাৰ্ট কৰো. প্ৰথমতে মই লম 10 ফুটামান নহৰু, এডখৰ আদা, এটা ডাঙৰ ইলাইচি আৰু দুটা সৰু ইলাইচি, কেইটামান লং লম আৰু এডখৰ দালচেনি একেলগে পেষ্ট কৰি লম. আৰু এটা সসপেনত দুটা বিলাহী, দুটা শুকান জলকীয়া আৰু কেইটামান কাজু লম আৰু বইল হ'বলৈ দিম. ৰেচিপিটোৰ কাৰণে মই লৈছোঁ আধা কেজি ব্ৰইলাৰ চিকেন. এটা কেৰাহীত মই মিঠাতেল লৈ লৈছোঁ. মিঠাতেলখিনি গৰম হোৱাৰ পিছত মই তাতে কেইটামান চেনি দি দিছোঁ. চেনি দিলে আপোনাৰ কালাৰটো বহুত ধুনীয়া হয়. এতিয়া মই গৰম তেলত দুটা কাটি লোৱা পিঁয়াজ দিছোঁ. এতিয়া 1 চামুচ হালধি দিছোঁ আৰু পিঁয়াজখিনি গোল্ডেন ব্ৰাউন হোৱালৈকে সিজাই ল'ম. পিঁয়াজখিনি গোল্ডেন ব্ৰাউন হৈছে. এতিয়া মই ইয়াতে চিকেনখিনি দি দিম আৰু গোটেইখিনি ভালদৰে মিক্স কৰি মই অলপ দেৰি কাৰণে সিজাই ল'ম. এতিয়া মই ইয়াতে নহৰু আদাখিনি দি দিম আৰু ভালদৰে গোটেইখিনি লৰাই অলপ দেৰি কাৰণে সিজাম. আৰু প্ৰয়োজন অনুসৰি নিমখ দি দিছোঁ. এতিয়া মই ইয়াতে দিম আধা চামুচ মিট মছলা আৰু আধা চামুচ ধনিয়া পাউডাৰ আৰু আপোনাৰ প্ৰয়োজন অনুসৰি আপোনালোকে জ্বলাটো কিমান খায় তাৰ অনুসৰি আপোনালোকে ৰেড চিলি পাউডাৰটো দিব পাৰে. এতিয়া এই গোটেই বস্তুখিনি দিয়াৰ পিছত মাংসখিনি ভালদৰে লৰাই ল'ম আৰু 7-8 মিনিটৰ কাৰণে ভালদৰে সিজাই ল'ম. আৰু এইফালে বইল হ'বলৈ দিয়া বস্তুখিনিও ধুনীয়াকৈ বইল হৈ গৈছে. আৰু বইল হৈ যোৱাৰ পিছত ইয়াৰ মই এটা পেষ্ট বনাম আৰু ইয়াৰ পেষ্টটো বহুত মিহিকৈ পেষ্ট কৰিব লাগে. এয়া দেখিছে মই ধুনীয়াকৈ পেষ্ট কৰি ল'লোঁ আৰু ইয়াতে এটা বহুত ধুনীয়া কালাৰ আহিছে বিলাহী আৰু শুকান জলকীয়াৰ পৰা. 7-8 মিনিটৰ পিছত ইয়াতে মই এটা আলু কাটি দিছোঁ. এইটো অপশ্যনেল হয়, আপোনালোকে নিদিলেও একো নাই. আকৌ মই 3 মিনিটৰ কাৰণে ঢাকন দি মাংসখিনি সিজাই ল'ম. এয়া দেখিছে 3 মিনিটৰ পিছত এতিয়া মই পেষ্টখিনি ইয়াতে দি দিম আৰু মাংসখিনি ভালদৰে লৰাই ল'ম. এতিয়া মই অলপ পানী দিম ইয়াতে আৰু বাতিটোত যিহেতু অলপ মছলা লাগি আছিলে তাতে মই অলপ পানী দি মাংসত দি দিছোঁ. এতিয়া মই আৰু 2 মিনিটৰ কাৰণে সিজাই ল'ম. এতিয়া অলমষ্ট হৈ গৈছে. একেবাৰে শেষত মই 1 চামুচ ক্ৰীম দিম আৰু এতিয়া ক্ৰীমখিনি ভালদৰে মাংসখিনিত মিক্স কৰি ল'ম. এতিয়া মাংসখিনি হৈ গৈছে. একেবাৰে লাষ্টত মই কচুৰি মেথি অলপমান ওপৰৰ পৰা ছিটিয়াই দিম আৰু কচুৰি মেথি দিয়াৰ পিছত সদায় বনাই খোৱা আমি চিকেনৰ ৰেচিপিটোতকৈ অকণমান বেলেগ হয় টেষ্টটো. এইটো আছিল মোৰ স্পেচিয়েল চিকেন ৰেচিপি. মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ. আৰু আজি যিহেতু ছানডে হয় চিকেন বনাইছোঁৱেই যেতিয়া ভাবিলোঁ অলপমান পোলাও বনাওঁ আৰু আজি একেবাৰে চিম্পলকৈ মই পোলাওটো বনাইছোঁ আৰু ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ. কুকাৰত মই বনাইছোঁ. 1 চামুচ ঘিউ লৈ লৈছোঁ আৰু ঘিউতে মই কেইটামান চেনি দি দিছোঁ. কাটি লোৱা এটা পিঁয়াজ মই ইয়াতে দি দিছোঁ আৰু গোল্ডেন ব্ৰাউন হোৱালৈকে এইখিনি মই ভাজি ল'ম. পিঁয়াজখিনি গোল্ডেন ব্ৰাউন হৈ গৈছে আৰু ইয়াতে মই কেইটামান খিচমিচ দিম আৰু অলপ আদা নহৰু পেষ্ট দি দিম. 1.5 কাপ বাসমতি ৰাইচ লৈছোঁ আৰু চাউলখিনি মই আগতেই ধুই ভালদৰে অলপ শুকুৱাই লৈছিলোঁ. এতিয়া চাউলখিনি মই ভালদৰে অলপ ভাজি ল'ম. পোলাও বনাওঁতে চাউলটো অলপ দেৰি কাৰণে ভালদৰে ভাজি ল'ব লাগে. এতিয়া মই ইয়াতে অলপ নিমখ দি দিছোঁ. নিমখ ইমান জোখত নিদিলেও হয়, অকণমান দিলেই হয়. আৰু এটা চচপেনত মই অলপ পানী লৈ তাতে দালচেনি, লং, ইলাইচি দি ভালদৰে উতলাই ল'ম আৰু এই পানীখিনিয়ে মই পোলাওত দিম. চাউলখিনি ভালদৰে ভাজি লোৱাৰ পিছত উতলাই লোৱা পানীখিনি মই ইয়াতে দি দিম. চাউলখিনি ডুব যোৱাকৈ মই পানীখিনি দিছোঁ. এতিয়া মই কুকাৰৰ ঢাকনখন লগাই দিছোঁ আৰু 2টা চিটি মাৰিলেই মই পোলাওখিনি নমাই থ'ম. এয়া মোৰ আজিৰ ডিছ দুটা ৰেডি হৈ গ'ল, পোলাও আৰু মোৰ স্পেচিয়েল চিকেন ৰেচিপিটোৰ তেনেকৈ একো নাম নাই কাৰণ মই কেতিয়াবা এনেকৈ বনাওঁ, খাই বিৰাটেই ভাল লাগে. সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ. আপোনালোকেও এনেদৰে বনাই চাব পাৰে, খাই বিৰাটেই ভাল পাব আৰু মোক কমেণ্ট কৰি জনাব. আৰু যিসকলে মোৰ ভিডিঅ'বিলাক চাই থাকে আৰু ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত বহুত ধন্যবাদ আৰু বেল আইকনটো ক্লিক কৰি দিব যাতে আহিবলগীয়া মোৰ ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যনবিলাক পাই থাকে.